এই চৰকাৰে তদন্ত কেতিয়াও সঠিককৈ কৰিব বুলি মই নাভাবোঁ কেলে যিবিলাকে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিছে তেওঁলোককো ধৰি নি থানাত ৰাম কোবন দিছে যিবিলাকে প্ৰতিবাদ কৰিবলৈ আহিছে তেওঁলোকৰ মূৰটো ফালি দিছে যিবিলাকে প্ৰতিবাদ কৰিবলৈ আহিছে ভাতখন ভাঙি দিছে অলপ আগতে হেৰি দাসৰ মাকে ফোন কৰিছিলে কি কয় আমাৰ ভিক্টৰ দাসৰ ভিক্টৰৰ ওপৰত ইতিমধ্যে NSA লগাই দিলে আপোনালোকে চাগে নিউজে কৰা নাই এতিয়ালৈকে কিমান দুখৰ কথা আৰু কিমান লাছৰ কথা আপোনালোকে ভাবিছানে আজিলৈকে গৰিমা গাৰ্গ বৌৱে ন্যায় বিচাৰি নিজৰ পত্নীয়ে হাজবেণ্ডৰ কাৰণে ন্যায় বিচাৰি পোৱা নাই ইমান দুখৰ কথা যে অসম চৰকাৰে কি চাই আছে মানে জেললৈ ভৰাই থলে ন্যায় হ'ব বুলি ভাবি লৈছা নেকি নহ'ব আমাৰ অখিল গগৈ ডাঙৰীয়া কি কথা ক'লে আপোনালোকে চাই ল'ব ঠিক কথা কৈছে আৰু ৰাইজৰ সকলে জাষ্টিছ বিচাৰি আছে কিন্তু 10 দিনত আকৌ এবাৰ 29 দিন 1 মান্থ হ'ব গৈ আছে এতিয়া গৰিমা গাৰ্গ বৌৱে আকৌ এবাৰ ফেচবুকলৈ পোষ্ট কৰিলে 10 দিনত আমি ন্যায় পাবই লাগিব আপুনি চাই লওক স্ক্ৰীনত আৰু আপুনি ভিডিঅ'টো চাই লওক আৰু সকলোৱে চিঞৰি যাব আমাক ন্যায় লাগিবই জুবিন গাৰ্গৰ জুবিনদাৰ আমি এনেকুৱা এটা ফেন আছিলে অসমৰ জনকণ্ঠশিল্পী জুবিনদাই ইমান এনেকুৱা এটা কথা কৰিছিলে বা পলিটিক্সৰ লগত মই একো জড়িত নাই বা আমি ধনী মানুহৰ লগত বেছি ভাল নালাগে গৰীব মানুহৰ লগত বেছি থকা আছিলে জুবিনদাই এনেকুৱা এটা কৈ গৈছিলে সেইকাৰণে কোনো হিন্দু মুছলিম একো চোৱা নাই জাষ্টিছৰ বাবে হিন্দুও জুই জ্বলিছে আৰু মুছলিমো জুই জ্বলিছে এতিয়া পলিটিক্সৰ কথা পাতি লাভ নাই কোনো হিন্দু মুছলিমৰ কথা নাপাতিব জাষ্ট আপোনাক এনেকুৱা ভাবি আছে যে সেই জাষ্টিছৰ বাবে হিন্দু মুছলিম বা এজন মুছলিম মানুহে মোক কৈছিল আমি দূৰত থাকাই ভাল হ'ব নেকি কিয়নো আমাৰ মামাই মুছলিমসকলক যদি কিবা এটা একশ্যন কৰে আমি ন্যায় বিচাৰে কিয়নো ভিক্টৰ দাস ডাঙৰীয়াই এদিন গ্ৰেফতাৰ হ'ব লগা হ'ল ন্যায় বিচাৰি যদি হিন্দু মুছলিম লগত যদি মেল হয় যদি জাষ্টিছ বিচাৰে এতিয়াই জাষ্টিছ পোৱা যাব এনেকুৱা এটা কোৱা আছে কৈছিলে এজন মানুহে মই নিউজত দেখা পাইছিলোঁ জাষ্ট মই কৈছোঁ হিন্দু মুছলিমৰ একো কথা নাই জাষ্টিছ খালি বিচাৰিব লাগে জুবিনদাৰ কাৰণে হিন্দু মুছলিম একো জাতি নাই বুলি কোৱা গৈছিলে আমাৰ জুবিনদাই একো জাতি নাই ধৰ্ম নাই বুলি কোৱাটো আপোনালোকে গম পাইছা সেইকাৰণে হিন্দু মুছলিম লগ লাগি সকলোৱে আমি জাষ্টিছ বিচাৰিব লাগিব জুবিনদাৰ কাৰণে সেইকাৰণে আপোনালোকে চিঞৰি যাব যদি চাইলেণ্টত থাকে অসম চৰকাৰে একো কৰিব নোৱাৰিব ঠিক আছে ভিডিঅ'টো চাই ল'ব আমাৰ অখিল গগৈ ডাঙৰীয়াই কি কথা কোৱা আছে সকলো মোৰ চেনেলৰ প্ৰথমবাৰ স্বাগতম জনালোঁ যদি চেনেলত প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা নতুন আপডেট ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব ঠিক আছে চাই লোৱা এই চৰকাৰে তদন্ত কেতিয়াও সঠিককৈ কৰিব বুলি মই নাভাবোঁ কেলে যিবিলাকে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিছে তেওঁলোককো ধৰি নি থানাত ৰাম কোবন দিছে যিবিলাকে প্ৰতিবাদ কৰিবলৈ আহিছে তেওঁলোকৰ মূৰটো ফালি দিছে যিবিলাকে প্ৰতিবাদ কৰিবলৈ আহিছে ভাতখন ভাঙি দিছে অলপ আগতে হেৰি দাসৰ মাকে ফোন কৰিছিলে কি কয় আমাৰ ভিক্টৰ দাসৰ ভিক্টৰৰ ওপৰত ইতিমধ্যে NSA লগাই দিলে আপোনালোকে চাগে নিউজে কৰা নাই এতিয়ালৈকে কালি ভিক্টৰৰ ওপৰত NSA লগাই দিলে অকল ভিক্টৰৰ ওপৰতহে লগাইছে বেলেগ কাৰো ওপৰত লগোৱা নাই ভিক্টৰৰ ওপৰত কালি নে পৰহি লগালে কালি মোক ফোন কৰিছিলে আজি মোক ক'লে পৰহি লগালে ভিক্টৰৰ ওপৰত NSA লগাই দিলে মাকে কৈছে ভিক্টৰৰ ওপৰত NSA লগালে তেওঁলোকলৈ খেদি আহি গ'ল আৰু কাৰো ওপৰত লগোৱা নাই অকল এজনৰ ওপৰত বুলি মাকে কৈছে অকল এজন কৈছে আৰু কাৰো লগত মই সুধিছোঁ যে অজয় ফুকনৰ ওপৰত লগালে নাই লগোৱা নাই বুলি কৈছে অকল হেৰিয়াৰ ওপৰত লগাইছে ভিক্টৰৰ ওপৰত মই আপোনালোকক অনুৰোধ কৰিছোঁ যে জুবিন গাৰ্গৰ যদি প্ৰকৃত ন্যায় পাব লাগে আমি ৰাজপথলৈ ওলাব লাগিব আমি মাত পাতিব লাগিব আমি প্ৰতিবাদ কৰিব লাগিব চৰকাৰক হেঁচা দিব লাগিব হেঁচা দিয়াৰ ঢেৰ নিয়ম হ'ব পাৰে বেলেগ নিয়মেৰে হেঁচা দিয়ক হেছটেগ জুবিন গাৰ্গটো এটা নিয়ম হ'ব পাৰে কিন্তু সেইটোতো অকল কেতিয়াও সিদ্ধান্ত নাহে বুলি মই কনফাৰ্ম হিমন্ত বিশ্ব শৰ্মাই এটা কথা মনত ৰাখি থওক একদম অনুৰোধ জনাই পেলাই কৈছো আমি ন্যায়হে বিচাৰিছো আমি মিঠাতেল নাই বিচৰা হিমন্ত বিশ্ব শৰ্মা ছাৰে যেনেকে কয় মই পাৱাৰফুল মোতকে পাৱাৰফুল মানুহ কোনো নাই কিন্তু ইমানে পাৱাৰফুল তেওঁ শ্যামকানু মহন্তক ধৰিব লাগে 11 দিন লাগিলে
11 দিন লাগিলে তেওঁ কিমান পাৱাৰফুল আমি গম পাই গলো ঠিক আছে মোৰ আজি হয়তো মোক নাজানো মোক হয়তো গুৱাহাটীৰ পৰা উঠাই আনিব মোক উঠাই আনিব পাৰে ঠিক নাই কাৰণ কেলে মই হক কথা কৈছো যে বহুত মানুহে প্ৰটেষ্ট কৰিছে ইহঁতক এদিনতে উঠাই লৈছে কিহৰ কাৰণে হৈছে আৰু আমি ন্যায় কিহৰ কাৰণে পোৱা নাই চাওক আমি আচলতে গণতান্ত্ৰিক দেশৰ মানুহ হিচাপে ইমান দিনে ধৈৰ্য ধৰি আছো প্ৰথম দিনৰ পৰা আমি ধৈৰ্য ধৰি আছো আমি ধৈৰ্য কেলে ধৰি আছো যে আইন আদালতৰ ওপৰত আমাৰ বিশ্বাস আছে আইন আদালতে আমাক কিবা এটা সঠিক দিব উত্তৰ এটা দিব আমি সেই উত্তৰটো পাম বুলি ভাবিছো কিন্তু আমিতো মিঠাতেল বিচৰা নাই এইটো সময় দালি বিচৰা নাই 19 তাৰিখৰ আমি ক্ষোভত আছো আমি অসমীয়া মানুহ হয় মই হাজৰিকা টাইটেল লিখো হা মোৰ লখিমপুৰত ঘৰ আমাৰ মাটি আছে আমি সৰিয়হৰ খেতি কৰিম আমাক মিঠাতেল নালাগে আমাক চৰকাৰৰ মিঠাতেল নালাগে আমাক জুবিন দাৰ ধুনীয়াই লাগে কিয় হৈছিলে কোনে কৰিলে যদি বীৰ দিছিলে কিয় দিলে সি কি পাব লগা আছিলে জুবিন দাই ইমান বছৰৰ পৰা গান গালে 5 কোটি টকা দি পেলাই ঘৰ এটা কিনিব নোৱাৰিলে আজি আমি অসমৰ আমি জনতা আছো জুবিন দাৰ লগত হা জুবিন দাক আমি প্ৰতিটো মানুহে এটকাকে দিলেও কোটি কোটি টকা হ'ব গতিকে এইটো কোনোবাই ভাবিব নালাগে যে কি জুবিন দুখীয়া জুবিনত তহঁতি টকাহে মাৰিছ জুবিনৰ লগত হাজাৰ হাজাৰ লাখ লাখ হৃদয় আছে জুবিনক কেতিয়াও অকলশৰীয়া একো হেৰি নকৰে গতিকে হিমন্ত বিশ্ব শৰ্মাই এটা কথা মনত ৰাখি থওক একদম অনুৰোধ জনাই পেলাই কৈছো আমি ন্যায়হে বিচাৰিছো আমি মিঠাতেল নাই বিচৰা দেই আমাক ন্যায় লাগিব অন্যথা যদি কেতিয়াবা জেলৰ পৰা যদি শ্যামকানু মহন্তহঁত যদি ওলাই আহে নহয় অসমৰ ৰাস্তাত য'তে দেখিম ততে পিটিম এটাই কথা হ'ল আমাক ন্যায় লাগে তাক ফাঁচি দিব লাগে এইটো কথা আমাক ন্যায় লাগিব ফাঁচি লাগে আমাক যদি ন্যায় বিনিময়ত যদি আমাৰ নিচিনা মানুহে যদি জান দিব লাগে আমি যদি কেছবদী হ'ব লাগে আমি হ'ম পুলিচৰ মাৰ খাব লগা থাকিলে খাম আমি জেল খাব লগা থাকিলে খাম কিন্তু কি লাগিব আমাক আমি গালি বিচাৰিছিলো নে আমি গালি বিচাৰিছিলো হিমন্ত বিশ্ব শৰ্মাক ন্যায় লাগিবই এইখন চৰকাৰে কি কৰিছে বিজেপি চৰকাৰখনে জুবিন দাই ন্যায়ৰ কাৰণে সিহঁতে বেলেগ এটা পথত মানুহক দেখাই দিছে যে জুবিন দাৰ আমি 3 মাহ টাইম লাগিব 3 মাহ পিছত টাইম দিম সিহঁতে 26ত জিকিব তাৰপিছত যিকেইটা আছে শ্যামকানু সিদ্ধাৰ্থ সিহঁতক আৰু পলাই পতাং দিব এনেকুৱাকে অসমক ৰাইজে এইবাৰ কিন্তু এৰি নেদে বহুত সহ্য কৰিলো আমি এইবাৰ আৰু গৰিমা বৌক এটা কথা কওঁ আপুনি ৰাস্তাত ওলাই আহক আপোনাৰ বেকত আমি জুবিনদাৰ যেতিয়া মৃত্যু হ'ল তেতিয়া যিমান মানুহ আছে গোটেই আমি জমা হ'ম আৰু এটাক মই চবক এটা কথা কওঁ যে আমাৰ যিমান সাংস্কৃতিক জগতৰ আছে না আমাৰ কণ্ঠশিল্পী সমাজ একগোট হ'ব লাগিব আজিৰ তাৰিখত জুবিন দা নাই মানে আজি কণ্ঠশিল্পী সমাজ একগোট হৈ কিনে চানমাৰীত যেনেকুৱা এটা প্ৰতিবাদ হৈছিল কান্তলতে ইমত সেনেকুৱা প্ৰতিবাদ আমাক লাগে যদি জুবিন দাই ন্যায় নাপায় সেইটো কথা স্পষ্ট কথা জুবিনদাৰ যিটো হত্যাকাণ্ড না সেইটো হত্যাকাণ্ড কিন্তু কোনেও মানি ল'ব নোৱাৰে ইয়াৰে ন্যায় লাগিব এইটো 100% অসমৰ মানুহৰ এটা আত্মা গুচি গ'ল অকল জুবিনদাৰ আত্মা বুলি নহয় প্ৰত্যেকটা মানুহৰ আত্মা গুচি গ'ল আমি খালি এনে বাচিহে আছো এতিয়া আমাৰ একো নাই জীৱনত আমাৰ একো নাই আমাৰ আত্মা গুচি গ'ল গতিকে ইয়াৰে হিমন্তই আমাক আজি ধৰি নিব পাৰে কিন্তু গৰিমা বৌ আপুনি আছে না আপুনি ৰাস্তাত ওলাই আহক আপোনাৰ লগত যিমান মানুহ জুবিনদাৰ মৃত্যু টাইমত আছে তো আমি গোটেই মাখানে আহিম সেইটো আমাক একতাটো লাগিব ধন্যবাদ কিন্তু জয় জুবিন দা ন্যায় লাগিব আমাক জয় জুবিন দা দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোন লা 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 লা
গতিকে আপোনালোকে ভিডিঅ'টো দেখিলা এতিয়া কৈ যোৱা যদি কংগ্ৰেছ চৰকাৰ থাকিলে হয় ন্যায়টো দিব পাৰিলে হয়নে সোনকালে আৰু আমাৰ বিজেপি চৰকাৰ এতিয়া চৰকাৰ চলি আছে বৰ্তমান ঠিকেই অসম চৰকাৰে ন্যায়টো দিব পাৰিবনে পাৰিব কিন্তু অলপ দেৰি লাগিব আমাৰ মামাই কোৱা কথা এইবিলাক মানে অলপ চাই চিন্তি কৈ জাষ্টিছ দিব লাগে এনেকুৱা এটা কোৱা কথা ঠিক আছে বাৰু কিন্তু গৰিমা গাৰ্গ আৰু পোনপ্ৰথম মানে ফেচবুকলৈ পোষ্ট কৰিলে 10 দিনত ন্যায় লাগিব বুলি ঠিক আছে গৰিমা বৌৰ মতে হ'ব লাগিব মানে এতিয়া অকলশৰীয়া হৈ আছে বেচৰা ইমান দুখত একো ফেমিলি নাই এতিয়া ৰাইজৰ সকলে ফেমিলি হয় গৰিমা গাৰ্গ সদায় থাকিব লাগিব তাৰ লাইফত ঠিক আছে ওকে নেক্সট ভিডিঅ' লগ পাম যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব 200K কৰি দিব বাই বাই